আজি গান্ধী জয়ন্তী। আজিৰ এই দিনটোতে কলিয়াবৰ মহকুমাৰ অতিকৈ পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱক সুন্দৰ ৰূপত গঢ় দিয়াৰ বাবে আগবাঢ়ি আহিল কলিয়াবৰ মহাবিদ্যালয়। ৰাঙলু পাহাৰগুৰিত মহাবিদ্যালয়খনৰ NSS ইউনিট গোটে গান্ধী জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত কৰি গাঁওখনক প্ৰতিপালিত গাঁও হিচাপে লৈ সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে NSS গোটে গাঁওবাসীৰ দুখ দৰ্শাৰো বুজ লয়। গাঁওখনৰ লোকসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে কলিয়াবৰ মহাবিদ্যালয়ে। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাঁওখন পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহাই। উল্লেখযোগ্য যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাঙলু পাহাৰগুৰিৰ কথা সবিস্তাৰে নৰ্থ ইষ্ট নাওত প্ৰকাশ পাইছিল। ইতিমধ্যে ছেপ্টেম্বৰ মাহতেই মহাবিদ্যালয়খনৰ তৰফৰ পৰা সমস্যাবহুল এই গাঁওখনত খোৱা পানীৰ সুব্যৱস্থাও কৰি দিছিল। কলিয়াবৰ মহাবিদ্যালয়ৰ NSS গোটে আজি আমাৰ ৰাঙলু পাহাৰগুৰি কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এখন অতিকৈ পিছপৰা গাঁও, এই গাঁৱলৈ আহিছে। তেওঁলোকে আমাৰ গাঁওখন এডপ্ট কৰিছে, প্ৰতিপালিত গাঁও হিচাপে তেওঁলোকে আজি গান্ধী জয়ন্তীৰ এই শুভক্ষণত তেওঁলোকে এই চাফাই অভিযানৰ কাৰ্যসূচী ৰাইজৰ সহযোগিতাত আজি ইয়াতে ৰূপায়ণ কৰিছোঁ আমি। গতিকে আমাৰ এটাই আশা যে আমাৰ কলিয়াবৰ মহাবিদ্যালয় যেনেকৈ আমাক আগবঢ়াই লৈ গৈছে, আমি অনাগত দিনত তেওঁলোকৰ সহযোগিতাত গাঁওখনক এটা নতুন ৰূপলৈ নিব পাৰোঁ। আৰু আমাৰ গাঁওখন সেউজীয়া এটা কাজিৰঙাৰ বুকুত লাগি থকা এটা সুন্দৰ গাঁও, ইয়াত পৰ্যটনৰ যথেষ্ট সুবিধা আছে। গতিকে পৰৱৰ্তী সময়ত কলিয়াবৰ মহাবিদ্যালয়ে তেওঁলোকে NSS গোটে আমাৰ গাঁওখনক এটা পৰ্যটনস্থলী হিচাপে কেনেকৈ গঢ় দিব পাৰি সেই বিষয়ে পৰিকল্পনাসমূহ গ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে NSSৰ এই গোটৰ এই সহযোগিতাত আৰু আমাৰ ৰাইজৰ যি এটা সক্ৰিয় সহযোগিতাত আমি এই গাঁওখনলৈ এটা অনাগত দিনত সুন্দৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ম। হয়, এই আমাৰ গাঁৱত খোৱা পানীৰ বহুত দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে। আপোনালোকে নিজে আহিছে, ইয়াত বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, জুৰিৰ পৰিত্যক্ত পানী খাবলগীয়া হৈছিল গাঁওবাসী ৰাইজে। সেই সমস্যাটো ইতিমধ্যে কলিয়াবৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আঁতৰ কৰি দিয়া হৈছে আৰু ইয়াত এটা পানীৰ সুন্দৰ খোৱা পানীৰ প্ৰকল্প এটা স্থাপন কৰা হৈছে। আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ গাঁওবাসী ৰাইজৰ হৈ। মই স্পেচিয়েলি একচুৱেলি চিফ ছাৰক আৰু হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকৰ নিৰ্দেশ মৰ্মে যেনেকৈ আমাৰ চিকাৰী ভাইসকলক, উৎকাটাৰ ভাইসকলক আমি আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে আনিব পাৰিছোঁ। অলৰেডি বনাঞ্চল ধ্বংস কৰিবলৈ ইনকছ হোৱা মানুহসকলৰ গাঁৱে গাঁৱে একে ভিতৰৰ গাঁৱে গাঁৱে গৈ পেলাই মই ঘূৰি গৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। একেবাৰে পজিটিভ 90% অলৰেডি আমাৰ ইম্প্ৰুভ হৈছে। বাকী কিছুমান টেকনিকেল মেটাৰৰ কাৰণে আপোনালোকক মই আজি ক'ব অলপ অসুবিধা হ'ব। কিন্তু আমি যে ইনক্ৰছ ফৰেষ্ট এৰিয়াখিনি যিখিনি ডিফৰেষ্টেটেড হৈ আছে সেইখিনি যে এফৰেষ্টেড কৰিব পাৰিম এইটো 100% মানে চিয়'ৰ হৈ আছে। মানে পজিটিভলি ৰাইজে আমাক ছাপোৰ্ট কৰিছে। অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে, চৰকাৰী মাটি বেদখলে হওক বা বনাঞ্চলৰে হওক। আমাৰ BTID কেতিয়া আৰম্ভ হ'ব? আপুনি যিটো চাওক, আমি পজিটিভলিহে লৈছোঁ। জবৰদস্তি মানুহক ইভেকশ্যন কৰিলে ৰাখিম ক'ত? ৰাইজে উপজাচিকে ওলাই আহিব বিচাৰিছে, তেওঁলোকৰ সংস্থাপনৰ কথা আমি চিন্তা কৰিছোঁ। মাত্ৰ এটাই কথা ক'লোঁ মই আপোনাক, সংস্থাপনটো আমি আগতে চিন্তা কৰিছোঁ। সংস্থাপন দিয়াৰ চিন্তা কৰাৰ আগতে যদি আমি মানুহক ইভেকশ্যন কৰোঁ, আপোনাৰ গাত মোৰ গাত মাৰি লোৱাৰ নিচিনা হৈ যাব। গতিকে আমি পজিটিভলি লৈছোঁ আৰু আমাৰ 80-90% ইম্প্ৰুভ হৈ আছে, আগবাঢ়ি আছে। আপোনালোকে কেইদিনমান আৰু বাচাওক। আপোনালোকে কল্পনা কৰা নাছিল চাগে এনেকৈ 800জনমান মানুহ প্ৰচাৰ আৰু উৎকাটাৰ চাৰেণ্ডাৰ কৰিব বুলি। তেনেকৈ আমাৰ আৰু বহুত হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ ইনক্ৰছ হোৱাসকল আজি ওলাই আহিবলৈ প্ৰস্তুত হৈ আছে। এইটো সমাজৰ কাৰণে এটা শুভ লক্ষণ। চিয়'ৰ। তেওঁলোকক আপোনালোকে 50,000 এককালীন আৰ্থিক সাহায্য দিব বিচাৰিছে। হয়, মই বহুত তেনেকুৱা চোৰাং চেকেলৰ মই কথা পাতিছোঁ যে তেওঁলোকৰ আচলতে কৰ্মসংস্থানৰ অভাৱ, পৰিয়াল নিৰ্বাহ কৰিবলৈ তেওঁলোকে বনাঞ্চলৰ কাঠ কটা বা বন্য জীৱ জন্তু হত্যাৰ ওপৰত নিৰ্ভৰশীল হয়। তেওঁলোকৰ উপাৰ্জনৰ কাৰণে তেওঁলোকৰ কিবা তেওঁলোকক সময়ে বাধ্য কৰাইছিল, আজি আকৌ সময়ে বাধ্য কৰাইছে তেওঁলোকক মূল সুঁতিলৈ আহিবলৈ। আৰু এইটো সোণালী সুযোগ তেওঁলোকৰ কাৰণে, আৰু এই সুযোগটো আমি সকলোকে দিব বিচাৰিছোঁ। এইটো আমাৰ চৰকাৰৰ উদ্দেশ্য।